আপুনি ভ্ৰমণ কৰি ভাল পায়নে? ইমাজিন কৰক আপুনি আমেৰিকা বা ইংলেণ্ড বা অন্য কোনো দেশলৈ ফুৰিবলৈ গৈ আছে আৰু এয়াৰপৰ্টত আপোনাৰ পাছপৰ্ট ভেৰিফিকেশ্যনৰ দৰকাৰেই নহয়। ইংলেণ্ডত গৈ পোৱাৰ পিছত আপুনি গাড়ী এখন লৈ ফুৰিবলৈ গ'ল, কিন্তু আপোনাৰ ওচৰত পাছপৰ্ট বা ড্ৰাইভিং লাইচেন্সৰ কোনো এটাও নাই। কিন্তু আপোনাক কোনো পুলিচেও ধৰা নাই, ৰখোৱাও নাই। অথচ আপোনাৰ ছিকিউৰিটি হৈ পিছে পিছে ফুৰিহে আছে। আপুনি কোনো জংঘলৰ ট্ৰী হাউচত বহি আছে, জীৱ জন্তু চাই আছে, হঠাৎ খবৰ আহিল আপুনি এতিয়াৰ পৰা ইংলেণ্ডৰ ৰজা বা ৰাণী। হয়, এই সকলোবোৰেই সম্ভৱ আছিল একমাত্ৰ কুইন এলিজাবেথ টুৰ বাবে। নমস্কাৰ বন্ধুসকল, মই প্ৰশান্ত আৰু আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ ভিডিঅ' টাইটেল 10 ফেক্টছ এবাউট কুইন এলিজাবেথ টু। চ' ভিডিঅ'টো শেষলৈ চাওক আৰু নিজৰ জ্ঞানৰ ভাণ্ডাৰ চহকী কৰক। ফেক্ট নম্বৰ 1, কুইন এলিজাবেথ টুৰ জন্ম। কুইন এলিজাবেথ টুৰ জন্ম হৈছিল 21 এপ্ৰিল 1926 চনৰ ৰাতিপুৱা 2:40 অৰ্থাৎ আমাৰ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ ঠিক 21 বছৰ আগতে। কুইন এলিজাবেথ টু 21 বছৰ অৰ্থাৎ প্ৰাপ্তবয়স্ক হোৱাৰ পিছতহে ভাৰতবৰ্ষ স্বাধীন হৈছিল। ফেক্ট নম্বৰ 2, কুইন এলিজাবেথ টুৰ কোনো স্কুল বা কলেজলৈ যোৱা নাছিল। তেওঁৰ আগৰ ৰাজ পৰিয়ালৰ সদস্যসকলৰ দৰে ৰাণী এলিজাবেথেও আনুষ্ঠানিক শিক্ষা লাভ কৰা নাছিল। তাই ঘৰতে পঢ়িছিল, য'ত তাই সাংবিধানিক ইতিহাস আৰু আইন অধ্যয়ন কৰিছিল। ফেক্ট নম্বৰ 3, তেওঁ 27 বছৰ বয়সতে ৰাণী হৈছিল। তেওঁৰ বিয়াৰ দ্বিতীয় দিন স্বামী ফিলিপৰ সৈতে জংঘলৰ ট্ৰী হাউচত বহি বিভিন্ন জীৱ জন্তু চাই থকাৰ সময়তে তেওঁৰ ওচৰত দুটা খবৰ আহে। এটা, তেওঁৰ পিতৃ জৰ্জ 6 আৰু 9, আনটো তেওঁ এতিয়াৰ পৰা ইংলেণ্ডৰ মহাৰাণী। তেওঁ 2 জুন 1953 চনত ৰাণী হৈছিল। ফেক্ট নম্বৰ 4, তেওঁৰ দুটা জন্মদিন আছিল। তেওঁ অৰিজিনেল জন্মদিন আছিল 21 এপ্ৰিল, কিন্তু তেওঁ জনসাধাৰণৰ লগত অফিচিয়েলি জুন মাহত জন্মদিন উদযাপন কৰিছিল। যিহেতু এপ্ৰিল মাহত ঠাণ্ডা থাকে, সেয়েহে জুনৰ গৰমৰ সময়ত জনসাধাৰণৰ লগত চেলিব্ৰেট কৰিছিল। ফেক্ট নম্বৰ 5, তেওঁ ৰাণী হিচাপে 15জন ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ দ্বাৰা কাৰ্যনিৰ্বাহ কৰিছিল। 70 বছৰৰ ভিতৰত তেওঁ 15গৰাকী ব্ৰিটিছ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে। শেহতীয়াকৈ 6 ছেপ্টেম্বৰত তেওঁৰ মৃত্যুৰ দুদিন আগতে প্ৰধানমন্ত্ৰী লিজ ট্ৰাছক লগ পাইছিল। ফেক্ট নম্বৰ 6, তেওঁ গাড়ী চলোৱাৰ বাবে ড্ৰাইভিং লাইচেন্স নালাগে। কুইন এলিজাবেথ দ্বিতীয় আছিল ইংলেণ্ডৰ একমাত্ৰ বাসিন্দা যাৰ গাড়ী চলোৱাৰ বাবে ড্ৰাইভিং লাইচেন্স নালাগিছিল। গাড়ীৰ নাম্বাৰ প্লেটো নাছিল। আনকি তেওঁ বিদেশ ভ্ৰমণ কৰিবলৈ পাছপৰ্টৰো দৰকাৰ নাছিল, যিহেতু সকলো ব্ৰিটিছ পাছপৰ্ট তেওঁৰ নামতে ইছ্যু হৈছিল। এতিয়া নতুন ৰজাৰ ক্ষেত্ৰতো একে নিয়ম পালিত হ'ব। ফেক্ট নম্বৰ 7, তেওঁৰ ডাক নাম। ৰাণী এলিজাবেথৰ পৰিয়ালৰ সদস্যই তেওঁক ঘৰত ইয়ৰ মেজেষ্টি বুলি নামাতে। তাইৰ আচলতে দুটা সঁচাকৈ মৰম লগা আৰু অপ্ৰত্যাশিত ডাকনাম আছে। তেওঁৰ পৰিয়ালৰ লগতে তেওঁৰ স্বামী ৰাজকুমাৰ ফিলিপো তেওঁক লিলিবেথ বুলি কয়, যিটো শিশু অৱস্থাত তেওঁ নিজৰ নামটো এনেদৰে উচ্চাৰণ কৰিছিল। ফেক্ট নম্বৰ 8, ৰাজ পৰিয়ালত জন্ম হৈও ব্ৰিটিছ আৰ্মিত কাম কৰিছিল। 1944 চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ৰাজকুমাৰী এলিজাবেথে 18 বছৰ বয়সত ব্ৰিটিছ আৰ্মিত যোগদান কৰে। তেওঁ ট্ৰাক চালক আৰু মেকানিক হিচাপে ব্ৰিটিছ আৰ্মিত যোগদান কৰিছিল। ব্ৰিটিছ পৰিয়ালৰ একমাত্ৰ মহিলা যিয়ে সামৰিক বাহিনীত সেৱা আগবঢ়াইছিল। ফেক্ট নম্বৰ 9, সকলোবোৰ ব্ৰিটিছ জলপথৰ মালিক আছিল ৰাণী এলিজাবেথ টু। ইংলেণ্ডত থকা সকলো জলপথৰ মালিক ইংলেণ্ডৰ ৰজা বা ৰাণী হয়, কিন্তু এই জলপথৰ পানীত থকা ডলফিন, তিমি, ৰাজহাঁহ এই সকলোবোৰ আছিল কুইন এলিজাবেথৰ সম্পত্তি। ফেক্ট নম্বৰ 10, তেওঁ ইংলেণ্ডত আটাইতকৈ দীঘলীয়া ৰাজত্ব কৰা ৰাণী। ইংলেণ্ডত যিমান ৰজা বা ৰাণী এতিয়ালৈ ৰাজত্ব কৰিছে, তেওঁলোকৰ ভিতৰত আটাইতকৈ বেছি দিন শাসন কৰা ৰাণী আছিল কুইন এলিজাবেথ দ্বিতীয়। আনকি তেওঁৰ আইতা কুইন ভিক্টোৰিয়াতকৈ অধিক। যোৱা 8 ছেপ্টেম্বৰ তাৰিখে কুইন এলিজাবেথ দ্বিতীয়ৰ মৃত্যু ঘটে। প্ৰায় 20 মিলিয়ন মানুহৰ মাজত তেওঁক অন্তিম বিদায় দিয়া হয়। তেওঁৰ জীৱনৰ এনেকুৱা বহুতো ৰহস্য লুকাই আছে। চ' এইখিনিতে বিদায় লৈছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক নিজৰ বন্ধুবৰ্গৰ লগত, আৰু যদি আপুনি আমাৰ চেনেলৰ নিউ ভিজিটৰ্ছ হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম, জয় হিন্দ।